প্ৰিয় দৰ্শক বন্ধু, আজি হ'ল সূৰ্যগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ এই মনোৰম দৃশ্য আপোনালোকে দেখা পাই আছে আৰু তাৰ লগত ৰিলেট কিছুমান বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সূৰ্যগ্ৰহণৰ সময়ত গছৰ পাতৰ ছাঁ কেনেদৰে পৰিৱৰ্তন হৈছে যদি আপোনালোকে দেখা পাইছে, এয়া চাওক, গছৰ পাতৰ ছাঁ আগৰ দৰে নাই, অকণমান চেঞ্জ হৈছে। তাৰপিছত হাতৰ ছাঁ দি আপোনালোকে চাব পাইছে। আমি হাতৰ ছাঁ আপোনাক দেখুৱাবলৈ যত্ন কৰিম। ছাঁ যেন পুৰা গোটা গোটাকৈ পৰিছে তেনেকুৱা লাগিছে। 3D ষ্টাইলত ছাঁবোৰ দেখা পাইছোঁ। আৰু এয়া চাওক সূৰ্য। সূৰ্যগ্ৰহণৰ এনেবোৰ দৃশ্যই আমাক বহু কথা শিকাইছে। ছাঁবোৰ কেনেকুৱা হয় পৰিলে, ইয়াৰ লগতে আৰু বহুত কথা আমি জানিব পাৰিছোঁ। হয়তো ইয়াৰ আগত এই কথা আমি গম পোৱা নাছিলোঁ। আৰু আজিৰ সূৰ্যগ্ৰহণৰ সময়ত বাহিৰৰ দৃশ্য অতি মনোমোহা আৰু সুন্দৰকৈ আমি দেখিব পাইছোঁ। বৰ্তমান ডাৱৰে আৱৰি ধৰিছে সূৰ্যক।